জুবিন গাৰ্গৰ গীত গাই মঞ্চতে কান্দি উঠিল অভিনেত্ৰী তথা কণ্ঠশিল্পী মৌচুমী আলিফা। কান্দি কান্দি মৌচুমী আলিফাই পৰিৱেশন কৰিলে জুবিন গাৰ্গৰ মায়াবিনী গীতটি। বঙাইগাঁৱৰ চুকাপালা বিহু মঞ্চত আৱেগিক হৈ গীত পৰিৱেশন মৌচুমী আলিফাৰ। কান্দোনত ভাগি পৰিল ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী তথা কণ্ঠশিল্পী মৌচুমী আলিফা। হয়, হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত গাই মঞ্চতে কান্দি উঠিল ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী তথা কণ্ঠশিল্পী মৌচুমী আলিফা। কান্দি কান্দি মৌচুমী আলিফাই পৰিৱেশন কৰিলে জুবিন গাৰ্গৰ সেই মায়াবিনী গীতটি। বঙাইগাঁৱৰ চুকাপালা বিহু মঞ্চত গীত পৰিৱেশনৰ মাজতেই আৱেগত ভাঙি পৰে কণ্ঠশিল্পীগৰাকী, যাৰ ফলত সৃষ্টি হয় এক আৱেগিক পৰিৱেশৰ। নিউজ ডেস্ক, A News Plus।